দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকক ধৰ ঝাৰু ধৰ ভাই কবিতাটিৰ প্ৰশ্নোত্তৰ শিতানৰ দ্বিতীয় ভাগটিলৈ স্বাগতম জনাইছোঁ। আহাচোন। প্ৰশ্ন নম্বৰ 4 আছে ধৰ ঝাৰু ধৰ ভাই কবিতাটিৰ মূল ভাৱ লিখা। উত্তৰ: অসম কেশৰী অম্বিকাগিৰি ৰায়চৌধুৰীদেৱৰ ধৰ ঝাৰু ধৰ ভাই কবিতাটি এটি দেশপ্ৰেমমূলক কবিতা। দেশৰ স্বাধীনতা আন্দোলনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰা ৰায়চৌধুৰীদেৱক কেইবাবাৰো কাৰাবাস দিছিল। জেলত থকা সময়ত তেওঁক পায়খানা চাফা কৰিবলৈ দিয়া হৈছিল। এই কাম কৰোঁতে তেওঁ বাহনী চলোৱাৰ লগে লগে এই কবিতাটি ৰচনা কৰি গাই গৈছিল। কবিতাটিৰ জৰিয়তে কবিয়ে অসমীয়া জাতিৰ মাজত থকা পৰস্পৰ হিংসা, দেশ ঘৃণা, ভেদাভেদ আদি আঁতৰাই সকলো একগোট হৈ এখন নিকা সমাজ গঠন কৰি দেশৰ স্বাধীনতা ঘূৰাই অনাৰ আহ্বান জনাইছে। কবিৰ দৃষ্টিত সাতামপুৰুষীয়া সোণৰ চোতাল ঘৰ অৰ্থাৎ ঐক্য সংহতি আমাৰ মাজত এতিয়া নাই। ইংৰাজৰ অধীনত থাকি আনৰ চৰণ পূজা কৰি ধাৰে দিনে জীৱন নিৰ্বাহ কৰা অসমীয়া জাতিৰ জীৱন মলিন হৈ পৰিছে। সেয়ে কবিয়ে সকলোকে জাতিৰ ঝাৰুদাৰ হৈ জাতিৰ জীৱন মনোহৰ কৰিবলৈ আহ্বান জনাইছে, যাতে সময় থাকোঁতে দেশৰ হেৰুৱা স্বাধীনতা ঘূৰাই আনি বিশ্বৰ দৰবাৰত নিজকে প্ৰতিষ্ঠা কৰিব পাৰে। নহ'লে বিশ্বসভাত অসমীয়াৰ অস্তিত্ব নাথাকিব বুলি কবিয়ে সকীয়াই দিছে। পিছৰ প্ৰশ্নটো আহিছোঁ, ব্যাখ্যা কৰা। ক. হিংসা দেশৰ ভেদাভেদৰ ঘৃণা ঘৃণী স্বাৰ্থ ভেমৰ কত যে কি মলি মামৰ ভৰি জাতিৰ জীৱন যায়। উত্তৰ: উক্ত বাক্যাংশটি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত অম্বিকাগিৰি ৰায়চৌধুৰীদেৱৰ ৰচিত ধৰ ঝাৰু ধৰ ভাই কবিতাটিৰ পৰা তুলি অনা হৈছে। ইংৰাজৰ অধীনত থকা সময়ছোৱাত অসমীয়া সমাজৰ অস্বাস্থ্যকৰ ৰূপ দেখি কবিৰ মনত জাতিক জগাই তুলিবলৈ যি চিন্তাৰ উদয় হৈছিল তাকে কবিতাভাগিত প্ৰকাশ পাইছে। হিংসা, দেশ ভেদাভেদ, ঘৃণা, স্বাৰ্থ ভেম আদি এটা জাতিৰ বাবে মলিমামৰ সদৃশ। বিশ্বসভাত স্থান পাবলৈ হ'লে এটা জাতিয়ে নিজৰ মাজত থকা এই মলিনতাখিনি দূৰ কৰিব লাগিব। সেয়ে কবিয়ে জাতিৰ জীৱন মনোহৰ কৰিবলৈ হ'লে বীৰ বেশেৰে আঙুলিয়ে আগুৱাই আহিবলৈ কৈছে। ঝাৰুৰে সাৰি পুচি ঘৰ দুৱাৰ চিকুণাই তোলাৰ দৰে আমাৰ মাজত থকা হিংসা, দেশ পৰস্পৰ ভেদাভেদ, ঘৃণা, স্বাৰ্থ ভেম আদি নাইকিয়া কৰি সকলোকে একগোট হৈ দেশৰ হেৰুৱা স্বাধীনতা ঘূৰাই আনিবলৈ আহ্বান জনাইছে। দ্বিতীয় ব্যাখ্যাটো লৈছোঁ। ধৰ ঝাৰু ধৰ ভাই আৰু চাবৰ সময় নাই, চাই থাকোঁতে মুখত কেৱল ভৰিল কাজল চাই। উত্তৰ: উক্ত কাব্যাংশটি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত অম্বিকাগিৰি ৰায়চৌধুৰীদেৱৰ দ্বাৰা ৰচিত ধৰ ঝাৰু ধৰ ভাই কবিতাটিৰ পৰা তুলি অনা হৈছে। কবিতাফাঁকিৰ জৰিয়তে সকলো লোককে ঝাৰু ধৰি সকলো মলিনতা চাফা কৰি পৰাধীনতাৰ পৰা দেশক মুক্ত কৰিবলৈ আহ্বান জনাইছে। আমাৰ দেশ সাতামপুৰুষীয়া ঐতিহ্যৰে মহিমামণ্ডিত আছিল, কিন্তু আমি চাই থাকোঁতেই আমাৰ মুখত কাজল চাই অৰ্থাৎ পৰাধীনতাৰ কালিমাৰে ভৰি পৰিল। বহুদিনৰ পৰাধীনতাই আমাৰ দেহ মন মলিন কৰি তুলিছে। আমাৰ মাজত সমাজৰ মলিস্বৰূপ হিংসা, দেশ পৰস্পৰ ভেদাভেদ, ঘৃণা আদি বৃদ্ধি পাইছে। গতিকে ঝাৰুৰে সাৰি পুচি ঘৰ দুৱাৰ চিকুণাই তোলাৰ দৰে আমিও আমাৰ এই মলিনতাবোৰ জাতিৰ ঝাৰুদাৰ হৈ নাইকিয়া কৰিব লাগিব। পৰাধীনতাৰ শিকলি ছিঙি দেশৰ হেৰুৱা স্বাধীনতা ঘূৰাই আনিব লাগিব। বিশ্বসভাত উচ্চ স্থান লাভ কৰিবলৈ কবিয়ে দেশবাসীক আহ্বান জনাইছে। পিছৰ প্ৰশ্নটো লৈছোঁ। প্ৰশ্ন নম্বৰ 6। ধৰ ঝাৰু ধৰ ভাই কবিতাটিৰ মাজেৰে কবি ৰায়চৌধুৰীদেৱৰ স্বদেশপ্ৰেমৰ ভাৱ কিদৰে প্ৰকাশ পাইছে লিখা। উত্তৰ: অম্বিকাগিৰি ৰায়চৌধুৰী এজন প্ৰকৃত স্বদেশপ্ৰেমী কবি আছিল। তেওঁ দেশৰ স্বাধীনতাৰ গ্লানি সহ্য কৰিব নোৱাৰি অহৰহ দেশক মুক্ত কৰিবলৈ চিন্তা কৰিছিল। তেওঁ দেশৰ বিপৰ্যয়ৰ সময়ত বীৰ বেশেৰে সকলোকে সমাজৰ মলিস্বৰূপ হিংসা, দেশ ভেদাভেদ, ঘৃণা আদি মষিমূৰ কৰিবলৈ আহ্বান জনাইছে। জাতিৰ জীৱন মনোহৰ কৰিবলৈ আহ্বান জনাইছে। তাৰ বাবে সকলোকে ঝাৰুদাৰ হৈ সমাজখন নিকা কৰিবলৈ কৈছে। সমাজৰ সকলো মলিনতা আঁতৰাই দেশৰ মান ৰক্ষা কৰিবলৈ কবি বদ্ধপৰিকৰ। তেওঁ দেশক স্বাধীন কৰি বিশ্বসভাত আসন দিয়াবলৈ বিশেষভাৱে যত্নপৰ। এনেদৰে কবি ৰায়চৌধুৰীদেৱে ধৰ ঝাৰু ধৰ ভাই কবিতাটিৰ জৰিয়তে নিভাঁজ স্বদেশপ্ৰেমৰ নিদৰ্শন দাঙি ধৰিছে। ছাত্ৰ ছাত্ৰীসকল, এইখিনি আছিল আজিৰ প্ৰশ্নোত্তৰ। আৰু ইয়াতে ধৰ ঝাৰু ধৰ ভাই
ভাই কবিতাটিৰ প্ৰশ্নোত্তৰসমূহ শেষ হৈছে। পৰৱৰ্তী ভিডিঅ'ত আকৌ আহিম পুনৰ এটা নতুন পাঠ লৈ। ধন্যবাদ।